গুড মৰ্ণিং ফ্ৰেণ্ডছ, আছামিজ ব্লগছ ডিম্পি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰ'দ দিছে দেই আজি। ৰাতিপুৱাই প্ৰথম কামটোৱে হৈছে মোৰ বিচনাখন পাৰি লোৱা। আৰু এতিয়া কেমেৰা ধৰিবলৈ তেওঁক লগাই দিছোঁ। উপায় নাই, ধৰিবই লাগিব। ৰাতিপুৱা চাহকাপ, খালী চাহ একাপ খাওঁ। লং দুটা দি দিছোঁ। মই ৰাতিপুৱাই লং দিয়া চাহ খাওঁ। কোনে কোনে খাই ভাল পায় জনাব। আচলতে কৰোণাৰ সময়ত লং, আদা কিবাকিবি দি খাব লাগে চাহকাপ, ভাল হয়। লং দিয়া চাহকাপ মই বেছি ভাল পাওঁ। আদা থাকিলে ভালেই, কিন্তু মোৰ চাহকাপত প্ৰায় লং দিয়ে খোৱা হয়। আপোনালোকে কেনেকৈ খায় জনাব। এতিয়া চাহকাপ খাই লওঁ, তাৰপৰা গা চা ধুমগৈ। ফ্ৰেছ হৈ আকৌ ব্ৰেকফাষ্টক ৰেডি কৰিব লাগিব। চাহকাপ খাই লওঁগৈ এতিয়া। গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া ৰুটি বনাওঁগৈ। তাৰপৰা আজি বিশেষ একো নাই, তাৰ কাৰণ আমি চবেই ঘৰতে আছোঁ। বোধ কৰোঁ আপোনালোকো ভালে আছে, ঘৰতে আছে। যিমান পাৰে ঘৰতে থাকিব। তাৰপৰা এতিয়া ৰুটি বনাই লওঁ। তাৰপৰা খাই মেলি কৰণীয় কাম কিছুমান আছে, সেইখিনি কৰি লওঁ। তাৰপৰা দুপৰীয়া আজিনো কিনো বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। চাই থাকিব ভিডিঅ'টো। সোনকালে ৰুটিকেইটা বনাই লওঁ। ৰুটি বনোৱাৰ পিছত আপোনাৰ চাহ একাপো বনাব আছে আকৌ। ৰুটিৰ লগত চাহ খাব বোলে আজি। মোৰ ৰুটিবোৰ বৰ ভাল নাই হোৱা। আপোনালোকে যদি দেখি ভাল পাইছে জনাব, ভাল হৈছে নে বেয়া হৈছে। অলপ জ্বলিলেই, আচলতে কেমেৰাও ধৰিবলগীয়া হৈছে যে। নতুনতে অকণমান হ'বই খেলি মেলি। ৰুটি, এইটো মোৰ 2 নম্বৰ ৰুটি। ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া বিশেষ একো কাম নাই। আজি বতৰ বেয়া। কাপোৰ এখিনি ধুবলগীয়া আছিলে, কাপোৰ ধোৱা নহ'ল যিহেতু বতৰ বেয়া। ৰাতিপুৱাই উঠি আকৌ দেখা পালোঁ আপোনাৰ ৰ'দ দিছে, এতিয়া আকৌ বৰষুণ। আজি একো কাম কৰা নহ'ব আৰু। আপোনালোকক বস্তু এটা দেখাম। আমাৰ বাৰীৰ বস্তু, আমাৰ পিছফালে আমাৰ মানে তামোল গছ আছে, তামোল লাগিছে। তাৰপৰা তামোলবোৰ ঘৰত ইমান খোৱা নহয়, তথাপিতো তামোলবোৰ পৰি থাকে যে, মোৰ দেখি মানে এনেই পৰি থাকে কাৰণে উঠাই ভাল পাওঁ। এনেকৈ তামোলবোৰ উঠাওঁ। এজোপা তামোল গছ, আচলতে এজোপা নহয় কেইবাজোপাও আছে। বহুতকেইটা তামোল আকৌ পেলাই দিবলৈ বেয়া লাগে ন, সেইকাৰণে উঠাওঁ। এইফালে মানুহ নাহে, মহে খায় বুলি। আচলতে এডোখৰ গোটেই হাবি নিচিনা যে, বহুত মহ ওলায়। বহুতকেইটা তামোল পালোঁ। এইকেইটা তামোল এইফালেও আছে, চুকে চুকে সোমাই আছে। হ'লেও দেখি থকাকেইটা বুটলি থওঁ। এয়া তামোল যে আপোনালোকক দেখাইছিলোঁ আম লাগিছে বুলি, সেয়া হাজবেণ্ডে আম এটা আনিছে, এয়া কাটি দিছে খাবলৈ। খাম। তাৰপৰা আম খাই কোনে কোনে ভাল পায় বাৰু কমেণ্টত জনাবচোন। এয়া আম, নিমখ অকণমান লৈ লওঁ। তাৰপৰা এতিয়া ভাত বনাবলৈ আহিছোঁ পাকঘৰত, আৰু ভাত বনাই লওঁ, দেখুৱাই থাকিম। আজি নিৰামিষ, মাছ মাংস একো নাই তেনেকৈ। এয়া দাইল বনোৱা হ'ল মোৰ, নিৰামিষে বনাম।
তাৰপৰা তেওঁ মোক লগ ধৰিছিলে। মইতো প্ৰথমতে আপোনাৰ ভিডিঅ' বনাই আছিলোঁ কাৰণে আজি নাযাওঁ বুলি ক'লোঁ। প্ৰথমতে তেওঁকে লৈ আহিবলৈ ক'লোঁ। তাৰপৰা তেওঁ গ'ল। যোৱাৰ পিছত কি হ'ল, তেওঁ তাতহে গৈ গম পালে যে 37 ইয়াৰ্ছৰ ওপৰখিনিক দিছে, বেজি দি আছে, তাৰ তলৰখিনিক দিয়া নাই। চ' সেয়াই আৰু তেওঁ ঘূৰি আহিলে। বাৰু যি কি নহওক, বেজিটোতো ল'বই লাগিব, ভেকচিন ল'ব লাগিব। আপোনালোকেও ল'ব। আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছোঁ, খালি বুকিং কৰিব পৰা নাই। এই আপোনাৰ 4-5টামান বজাতে খোলে বুলি কয় ৱেবছাইটটো, কিন্তু পূৰা ফুল হৈ যায়, বুক পোৱাই নাই। আজি বহুত দিনৰ পৰা আমি ট্ৰাই কৰি আছোঁ ভেকচিন ল'বলৈ। সকলোকে এটাই ক'ম শেষত, ষ্টে হোম, ষ্টে ছেফ, ষ্টে হেল্ডি। এটা কথা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক দিব, শ্বেয়াৰ কৰিব। কিবা যদি ভুল হৈছে কমেণ্টত জনাই দিব। আজিলৈ আহোঁ, বাই বাই, থেংক ইউ।